গাইজ আজি ৰাতিপুৱাই মিনি ব্লগছলৈ স্বাগতম জনাইছোঁ আৰু আজি ৰাতিপুৱাই চাহ পানী খাই এতিয়া যাবলৈ ওলাইছোঁ এঠাইত মানে আজি ফুৰিব যাম বহুত দিনৰ মূৰত এজনী ছোৱালীক লগ পাম চ' আহক আমি যাওঁ তাৰ পাছত আপোনালোকক মই ভিডিঅ'টো দেখাই আছোঁ আৰু ইয়াতে চাব এই আন্ধাৰ হৈছে দেখা পোৱা নাযায় আচলতে ইয়াতে মোৰ এজনী বান্ধৱী আছে পলালে ইমান যে লাজ কৰে মাইনাও এজনী আছে আপোনালোকক দেখাম মই যদি চান্স পাওঁ কিন্তু মোৰ কেমেৰাৰ সন্মুখত নাহে ইহঁতে আৰু আপোনালোকে কি কি কৰিলে জনাব ভালে আছে নে বেয়া আছে জনাব আৰু মই আপোনালোকক এজনী মোৰ বহুত পুৰণা বান্ধৱীৰ সৈতে চিনাকি কৰাই দিম আজি চ' ৰাতিপুৱা তাৰ বাবে ওলাইছোঁ যাই আপোনালোকৰ লগত কথা পাতি আছোঁ ঠিক আছে গাইজ আজি মই এতিয়াহে গম পালোঁ যে আমাৰ মাহঁত গৈছে বজাৰত আজি ৰবিবাৰ হয় আমাৰ ইয়াতে বহুত ডাঙৰ বজাৰ হয় চ' বজাৰত গৈছে আৰু আমি যাব ওলাইছোঁ ফুৰিব এইজনী মোৰ ভণ্টি চ' তাই ঘৰত থাকিব অকলে আৰু মোৰ এইজনী কি হয় বা নাজানো ভতিজা ভাইৰ ছোৱালী হয় চ' কি হয় নাজানো এইজনী বহুত স্মাৰ্ট হয় দেই মোবাইলটো কাকত টিপিব নিদিয়ে মোবাইলটো আনিব গ'লে এনেকুৱা কৰে যে তাইৰ সম্পত্তিটো আনিব গৈছোঁ এনেকুৱা ৰিয়েকশ্যন দেখায় তাই আৰু পলাই আছা अबे साले जो माफ करना मैं जो कभी ঘৰত কোনো নাথাকে গাইজ আজি সকলোৱে ফুৰিব গৈছে ঘৰত কোনো নাই বুলিয়ে ক'ব পাৰি মাত্ৰ এজন মোৰ ভণ্টি আছে চ' আপোনালোকক মই আহি কেনে জনাই আছোঁ